ওয়েলকাম আপোনালোক সকলোকে মোৰ প্ৰথম ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো মই সেইসকল পৰীক্ষাৰ্থীৰ কাৰণে কেণ্ডিডেটৰ কাৰণে প্ৰস্তুত কৰিছোঁ যিসকলে 2019 আসাম টেটত অৱতীৰ্ণ হ'ব আৰু যিসকলে নতুন কথা শিকি ভাল পায়। আপুনি কিয় এই ভিডিঅ'টো চাব? এক নম্বৰ কথা আপোনাৰ প্ৰস্তুতি স্তৰ জানিব পাৰিব। 2 নম্বৰ কথা নতুন কথা স্বাভাৱিকতেই আমি আলোচনা কৰিম, শিকিব পাৰিব। মই ইয়াত আজি প্ৰথম ভিডিঅ' হিচাপে বহুতো সাধাৰণ প্ৰশ্ন ইয়াত অৱতাৰণা কৰিছোঁ আৰু প্ৰশ্নৰ লগতে মানে MCQ চিষ্টেমত কৰিছোঁ। কুৱেশ্যনৰ তলত 4টা অপশ্যন থাকিব আৰু সেই অপশ্যনসমূহ আপোনালোকে বিচাৰ কৰিব কোনটো শুদ্ধ আৰু পৰৱৰ্তী শ্লাইডত তাৰ শুদ্ধ উত্তৰটো আমি আলোচনা কৰিম। ঠিক আছে, প্ৰথমতে প্ৰশ্ন উইথ অপশ্যনছ। আপোনালোকে অপশ্যন বাচিব। পিছৰ শ্লাইডত আপোনালোকে দেখা হ'ব কোনটো শুদ্ধ কোনটো ভুল আৰু আপোনালোকৰ লগত কিমান মিলে আপোনালোকে বাৰু চাবচোন। 10টা কুৱেশ্যন আছে, 10ৰ ভিতৰত আপোনালোকৰ কিমানটা শুদ্ধ হয় আপোনালোকে এবাৰ নিজে হিচাপ কৰিবচোন। আৰু এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকৰ কনফিডেন্স লেভেলটো বঢ়োৱাৰ চেষ্টা কৰা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত লাহে লাহে আমি যিবিলাক টান প্ৰশ্ন থাকিব সেইবিলাকো আমি আলোচনা কৰিম। ঠিক আছে, গতিকে আমি পৰৱৰ্তী শ্লাইডলৈ আগবাঢ়িছোঁ। চাওক, প্ৰথম প্ৰশ্ন, তলত উল্লেখ কৰা কোনটো পৰিৱেশৰ জৈৱিক উপাদান? ক পানী, খ পৰ্বত, গ মাটি, ঘ উদ্ভিদ। জৈৱিক উপাদান আৰু অজৈৱিক উপাদান। পৰিৱেশক 2 প্ৰকাৰে ভাগ কৰিব পাৰি। পৰিৱেশৰ উপাদানসমূহক জৈৱিক উপাদান হৈছে সেইবোৰ যিবিলাকৰ জীৱ আছে। চিধা কথা, আপোনালোকে এইটো জানি ল'ব। মানে যিবিলাক ডাঙৰ দীঘল হয়, ইয়াত বংশ বৃদ্ধি হয়, সেইবিলাক হৈছে জীৱ। গতিকে ইয়াত কোনটো হ'ব? শুদ্ধ উত্তৰ ঘ। উদ্ভিদ, প্ৰাণী, অণুজীৱ এইবোৰ হৈছে জৈৱিক উপাদান। পানী, পৰ্বত, মাটি, বায়ু, তাপ এইবিলাক হৈছে অজৈৱিক উপাদান পৰিৱেশৰ। ঠিক আছে, এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। সালোকসংশ্লেষণ প্ৰক্ৰিয়া উদ্ভিদৰ কোনটো অংশত সংঘটিত হয়? সালোকসংশ্লেষণ প্ৰক্ৰিয়া মানেতো জানেই, যাৰ দ্বাৰা উদ্ভিদে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰি লয়। সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ বিষয়ে অলপ কৈ দিছোঁ। সালোকসংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হ'বলৈ হ'লে 1 নম্বৰত লাগিব সূৰ্যৰ পোহৰ, 2 নম্বৰত লাগিব কাৰ্বন ডাই অক্সাইড গেছ, 3 নম্বৰত লাগিব পানী। গতিকে এই প্ৰক্ৰিয়া সংঘটিত হ'বলৈ উদ্ভিদৰ কোনটো অংশ ব্যৱহাৰ হয়? আমি অপশ্যনত দিছোঁ 1 শিপা, 2 ডাল, 3 ফুল, 4 পাতৰ সেউজীয়া অংশত। গতিকে শুদ্ধ উত্তৰ হৈছে গছৰ পাতৰ সেউজীয়া অংশত। গছৰ পাতৰ সেউজীয়া অংশত পত্ৰহৰিত নামৰ বা হৰিতকণা নামৰ এবিধ দ্ৰব্য থাকে, যাৰ বাবে তাত সালোকসংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হ'ব পাৰে। ঠিক আছে, এইখিনিলৈ মনত ৰাখিলে হ'ব। পিছৰ প্ৰশ্ন 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। তলত উল্লেখ কৰা কোনটো পৰিৱেশত উৎপাদকৰ ভূমিকা পালন কৰে? মানুহ, উদ্ভিদ, কেঁচু, ইষ্ট। উৎপাদকৰ ভূমিকা। ইয়াত উৎপাদক বুলি কওঁতে বহুতে কনফিউজ হৈ যাব যে মানুহে বা মানুহৰ খেতিয়কৰ পৰম বন্ধু কেঁচু উৎপাদকৰ ভূমিকা নহয়। শুদ্ধ উত্তৰ হ'ব উদ্ভিদ। উদ্ভিদ হৈছে উৎপাদক আৰু মানুহ হৈছে উপভোক্তা। ঠিক আছে, 4 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডলত তলত উল্লেখ কৰা কোনটো গেছ আটাইতকৈ বেছি পৰিমাণে থাকে? অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন, হাইড্ৰজেন। আকৌ এবাৰ শুনিব, বায়ুমণ্ডলত তলত উল্লেখ কৰা কোনটো গেছ আটাইতকৈ বেছি পৰিমাণে থাকে? আটাইতকৈ বেছি থাকে। অক্সিজেন থাকে নে, কাৰ্বন ডাই অক্সাইড থাকে নে, নাইট্ৰজেন থাকে নে হাইড্ৰজেন থাকে? কোনটো অপশ্যন হ'ব ভাবি চাব। শুদ্ধ উত্তৰ গ নাইট্ৰজেন। নাইট্ৰজেন 78% থাকে, অক্সিজেন 21% থাকে। এইবাৰ আমি অভাৱজনিত ৰোগৰ লগত জড়িত এটি প্ৰশ্ন ইয়াত উল্লেখ কৰিছোঁ। 5 নম্বৰ প্ৰশ্ন, ভিটামিন চিৰ অভাৱত
তলত উল্লেখ কৰা কোনটো ৰোগ হ'ব পাৰে? ভিটামিন চিৰ যদি অভাৱ হয় আমাৰ শৰীৰত, তলত দিয়া ৰোগসমূহৰ কোনটো হ'ব পাৰে? ক স্কাৰ্ভি, খ কুকুৰিকণা, গ বেৰি, ঘ টাইফয়েড। শুদ্ধ উত্তৰ স্কাৰ্ভি। 6 নম্বৰ প্ৰশ্ন, গ্লুকোজৰ ৰাসায়নিক সংকেত কি? ক C6H12O6, খ CH4, গ NH3, খ SO2। গ্লুকোজৰ ৰাসায়নিক সংকেত। শুদ্ধ উত্তৰ ক C6H12O6। 7 নম্বৰ, সংক্ৰামক ৰোগ। তলত আমি কেইটামান ৰোগৰ নাম উল্লেখ কৰিছোঁ, ইয়াত সংক্ৰামক ৰোগ কোনটো আপোনালোকে ক'ব লাগে। কুকুৰিকণা, EH, এনিমিয়া, মধুমেহ। এতিয়া প্ৰথম কথা জানি লওক সংক্ৰামক ৰোগ কি। সংক্ৰামক ৰোগ হৈছে এজন মানুহৰ পৰা আন এজন মানুহলৈ বিয়পা ৰোগ। কুকুৰিকণা অভাৱজনিত ৰোগ, এনিমিয়া অভাৱজনিত ৰোগ, মধুমেহ অভাৱজনিত ৰোগ। মধুমেহ আচলতে ইনচুলিন নামৰ আমাৰ হৰমনৰ অভাৱত মধুমেহ বেমাৰটো দেখা দিয়ে, মানে ডায়েবেটিছ। এইচ বেমাৰটো জানে সংক্ৰামক ৰোগ। অসুৰক্ষিত যৌন সম্পৰ্ক, এইচ ৰোগীৰ তেজৰ জৰিয়তে আৰু এইচ ৰোগাক্ৰান্ত মাতৃৰ পৰা সন্তানলৈ এইচ ৰোগ বিয়পে। ঠিক আছে, এয়া সকলোৰে জনা শুনা কথা। আমি পৰৱৰ্তী প্ৰশ্ন, এইটো আটাইতকৈ সহজ প্ৰশ্ন হ'ব। 8 নম্বৰ প্ৰশ্নটো চাব। অজন স্তৰে কোনবিধ ৰশ্মিক পৃথিৱীত প্ৰৱেশত বাধা দিয়ে? এয়া আমি সৰুৰ পৰা পঢ়ি আহিছোঁ, সকলোৱে জানে। শুদ্ধ উত্তৰ হ'ব গ অতি বেঙুনীয়া ৰশ্মি। মনত ৰাখিব দেই, আহি যাব পাৰে পৰীক্ষাত। একদম সহজ সহজ প্ৰশ্ন কিছুমান আহে, কনফিউজ হৈ যায়। ন নম্বৰ, বায়ুমণ্ডলৰ প্ৰথম স্তৰটোৰ নাম কি? বায়ুমণ্ডলৰ স্তৰ 4টা আছে। প্ৰথম স্তৰ কোনটো? এক্সোস্ফিয়াৰ, ট্ৰপোস্ফিয়াৰ, মেছোস্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ। আমি জানি লওঁ আহকচোন। প্ৰথম স্তৰ ট্ৰপোস্ফিয়াৰ। আমাৰ শেষ প্ৰশ্নটো লৈ আহিছোঁ আজি। শেষ প্ৰশ্নটো চাব। বতাহৰ বেগ জোখা যন্ত্ৰটোৰ নাম কি? ক বেৰমিটাৰ, খ থাৰ্মোমিটাৰ, গ এনিমোমিটাৰ, ঘ এমিমিটাৰ। বতাহৰ বেগ জোখা যন্ত্ৰ। বতাহ কিমান গতিত গৈ আছে সেয়া আমি জানিব পাৰোঁ কোনটো যন্ত্ৰৰ জৰিয়তে? শুদ্ধ উত্তৰ গ এনিমোমিটাৰ। ধন্যবাদ। আজি আমি এইখিনিলৈ আলোচনা কৰিলোঁ, আৰু আপোনালোকে কিমানটা শুদ্ধ উত্তৰ কৰিব পাৰিছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।